সাজু হওক অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাসকল, কিয়নো নতুন বছৰত পাব পাৰে মাঘ বিহুৰ উপহাৰ। হয়, 1 জানুৱাৰীৰ দিনাই মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ। পাব পাৰে মাঘ বিহুৰ ডাঙৰ উপহাৰ মহিলাসকলে। নতুন বছৰত অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব মুখ্যমন্ত্ৰীৰ এটা উপহাৰ। 1250 টকাৰ উপৰিও লাভ কৰিব চৰকাৰৰ ফালৰ পৰা বিশেষ পেকেজ। কি থাকিব এই টোপোলাত? টকা নে অন্য কিবা লাভ কৰিব পুৰস্কাৰ হিচাপে? নতুন বছৰত অৰুণোদয় হিতাধিকাৰী লাভ কৰিব মুখ্যমন্ত্ৰী এই উপহাৰ। লৈছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। নতুন বছৰৰ পৰা ৰেচনত নতুন নিয়ম। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলেনে? KYC নকৰা গ্ৰাহকে নাপাব ৰেচন কাৰ্ডৰ চাউল। যদিহে আপুনি ৰেচন পোৱা নাই, শীঘ্ৰেই কৰি লওক KYC। নতুন বছৰত নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলেই অথবা দোকান বন্ধ ৰাখিলেই দিব পাৰিব অভিযোগ। ডাইল কৰক 180034536111। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। হেল্পলাইন নম্বৰ 19672 কল কৰি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। বিনামূলীয়া ই-ৰিক্সা লাগে যদি শীঘ্ৰে আবেদন কৰক। কাৰণ বিনামূলীয়া ই-ৰিক্সা লাভৰ বাবে মাজত মাত্ৰ আছে 12 ঘণ্টা সময়। শীঘ্ৰেই কৰি লওক আবেদন। চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া। আপোনালোকে যদিহে অনলাইন আবেদন কৰা নাই তেন্তে শীঘ্ৰেই আবেদন কৰক। কাইলৈ অনলাইন আবেদনৰ অন্তিম তাৰিখ। www.linguisticminority.in এই ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ সাজু কৰক আপুনি নথিপত্ৰসমূহ। বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, পান, আধাৰ, ভোটাৰ, পাছপোৰ্ট চাইজ ফটো হ'লেই কৰিব পাৰিব আবেদন। ভাষিক সংখ্যালঘুসকলৰ বাবে চলি আছে এই বিশেষ সুবিধা। বিনামূলীয়া ই-ৰিক্সা লাভৰ বাবে মাজত আছে মাত্ৰ 12 ঘণ্টা সময়। গতিকে শীঘ্ৰে আবেদন কৰি লওক। যদি আছে অনলাইন আবেদন প্ৰক্ৰিয়া, চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া।